নমস্কাৰ আৰাধনা কিচেনলৈ আপোনালোক সকলোকে পুনৰ আদৰণি জনাইছোঁ। আজি কেইবাদিনো ৰেচিপি ভিডিঅ' দিবই পৰা নাছিলোঁ। আজি সৰস্বতী পূজাৰ সেই উপলক্ষে ঘৰতে সৰুকৈ অকণমান আয়োজন কৰিছোঁ। বনাবলৈ লৈছোঁ এটা মিঠাই পনীৰ জামুন বনাবলৈ। পনীৰ লৈছোঁ 200 গ্ৰামৰ দুটা পেকেট। এয়া আমুলৰ এনেকুৱা পেকেট 200 গ্ৰামৰ দুটা লৈছোঁ, 400 গ্ৰাম টোটেল। এয়া কেইটামান ইলাচি, অকণমান এয়া 2 চামুচমান সৰু চামুচে মিল্ক পাউডাৰ। প্ৰথমে পনীৰখিনি ভালকৈ ভাঙি পেলাই মাৰি ল'ম। তাৰ আগতে হাতটো এয়া ধুই ল'লোঁ। এইখিনি এতিয়া ভালছে ভাঙি পেলাই বহুত মিহিকৈ অলপ সময় মাৰি ল'ম। এইখিনি এতিয়া 10 মিনিটমান সময় ভালদৰে মাৰি ল'লোঁ। এয়া বহুত মিহি হৈছে এয়া। আৰু ইয়াতে 2 চামুচ মিল্ক পাউডাৰ লৈছিলোঁ, এইখিনি ইয়াতে মিলাই লৈছোঁ। লগতে ফ্লেভাৰটোৰ কাৰণে ইলাচি গুড়ি এয়া মিলাই লৈছোঁ। আপোনালোকে ফ্লেভাৰটোৰ কাৰণে কেওৰা বা গোলাপ জলু ব্যৱহাৰ কৰিব পাৰে। কেশৰ অকণমান কালাৰ কৰিবৰ কাৰণে এটোপালমান ফুড কালাৰ এইটো দিব লৈছোঁ। আগতে দেখুওৱা নাছিলোঁ কালাৰটো। ইয়াত 1 টোপাল 2 টোপাল লৈছোঁ, বেছি কাঢ়া হ'ব নহয়, পাতলকৈ কৰিছোঁ। এইখিনি এতিয়া আকৌ কালাৰখিনি ভালদৰে মিক্স কৰি ল'ম। এইখিনি কালাৰ মিলাই এতিয়া শ্বেপটো দিবৰ কাৰণে এয়া বনাই লৈছোঁ। এইটো শ্বেপত বনাই যাম। শ্বেপত বনাই হৈ গ'ল। 400 গ্ৰাম পনীৰত এয়া 35টামান পনীৰ জামুন বনালোঁ। এইখিনি এতিয়া চেনি ৰসত দিমগৈ। এতিয়া চেনি ৰসখিনি বনাবলৈ এইখিনি পানী লৈছোঁ। এইটো গিলাচত 6 গিলাচ পানী ল'লোঁ। এতিয়া এয়া চেনি দিছোঁ। এইটো গিলাচেৰে 1 গিলাচ আৰু 1 গিলাচ দিম। এয়া আৰু 1 গিলাচ চেনি ইয়াত দিলোঁ। এইটো গিলাচেৰে 2 গিলাচ চেনি ইয়াত দিছোঁ আৰু এইটো গিলাচেৰে 6 গিলাচ পানী ইয়াত দিছোঁ। এতিয়া চেনি ৰসখিনি বনাই ল'ম। চেনিখিনি পানীত গোল খালে এতিয়া চেনিৰ যিখিনি গেট থাকে চিৰাপখিনি চফা হ'বৰ কাৰণে অকণমান ভিনেগাৰ ইয়াত দি দিছোঁ। এতিয়া চেনিৰ ৰসখিনি এয়া উতলি আছে আৰু ওপৰৰ গেটখিনি চাফা কৰি ল'লোঁ। এতিয়া এইটো অকণমান ল' ফ্লেমলৈ আনি লৈছোঁ। এতিয়া চেনি চিৰাপখিনি জোখত হৈ গ'ল। এয়া এতিয়া ল' ফ্লেমলৈ আনি পেলাই পনীৰ জামুনখিনি ইয়াত দি দিছোঁ আৰু 5 মিনিটমানৰ কাৰণে অলপ মিডিয়াম ফ্লেমত ৰাখিম। এতিয়া অলপ সময়ৰ কাৰণে 5 মিনিটমান ঢাকি দিছোঁ। 5 মিনিটমান সময় মিডিয়াম ফ্লেমত ৰাখিলোঁ। এতিয়া আৰু 10 মিনিটমান সময় একেবাৰে ল' ফ্লেম কৰি পেলাই থ'ম। বাহিৰত এটা চৌকা আছে, তাতে পায়সখিনি বনাবলৈ লৈছোঁ। জুইত বনালেও ভাল লাগে খাই পেলাই। আৰু তাত মই যিখিনি পনীৰ জামুন বনাই আছোঁ তাত, আৰু ইয়াতে এতিয়া বাহিৰতে জুইতে পায়সখিনি বনাবলৈ লৈছোঁ। এয়া আমুলৰ কাউ মিল্ক লৈছোঁ 3 লিটাৰ আৰু অকণমান এই গাখীৰটো যথেষ্ট ডাঠ, সেইকাৰণে অকণমান ইয়াত আধা লিটাৰমান পানী মিলাম। এইখিনি জহা চাউল লৈছোঁ 300 গ্ৰামমান হ'ব। এতিয়া গাখীৰখিনি গৰম হ'ল, ইয়াতে এয়া চাউল দি দিলোঁ। লগতে 2টামান তেজপাত ইয়াত দি দিছোঁ। ইয়াতে অলপ কিচমিচ দি দিলোঁ। ইয়াত আধা কেজি চেনি দিলোঁ। এইখিনি চাউল সিজিছে প্ৰায় আৰু 5 মিনিটমানৰ সময়ৰ পিছত এইখিনি হৈ যাব জোখত।
এয়া ডাঠ হৈ আহিছে কেতিয়াবা জুইত বনায়ো খায় ভাল লাগে টেষ্টটো বেছি হয় মই কেতিয়াবা মাংস সৰহ হ'লেও কেতিয়াবা জুইত বনাওঁ এনেকৈ টেষ্টি হয় এইখিনি এতিয়া জোখত হৈ গৈছে এতিয়া এইখিনি জুইৰ পৰা নমাই দিম এয়া পনীৰ জামুন বনাই হৈ গ'ল প্ৰায় 15 মিনিটমান সময় মিডিয়াম ফ্লেমত থৈছিলোঁ অলপ ল' ফ্লেমত আৰু এতিয়া অকণমান 2-3 মিনিটমান হাই ফ্লেমত থ'লোঁ এয়া ভালছে ফুলি আহিছে এইবোৰ আৰু ৰসবোৰ সোমাই গৈছে আমুল পনীৰৰ পনীৰ জামুনটো বহুত ভাল হয় বনাবলৈ আৰু একেবাৰে সহজ আপোনালোকে যদি বনোৱা নাই বনাই চাব ভাল পাব নিশ্চয় এতিয়া হৈ গ'ল এতিয়া মই গেছটো অফ কৰি দিছোঁ পায়সখিনি নমালোঁ আৰু অলপ ঠাণ্ডা হৈছে এইটো আমুলৰ বাচুন্দি কেশৰ আৰু ইলাচি ফ্লেভাৰৰ এইখিনি এতিয়া অলপ ঠাণ্ডা কৰি লৈছোঁ পায়সখিনি ইয়াত এতিয়া এইখিনি মিলাই দিছোঁ ফ্লেভাৰটোৰ লগতে অলপ টেষ্টটো বেছি আহিব যদি আপোনালোকে আমুলৰ এই বাচুন্দিটো পায়সত দি বনোৱা নাই এবাৰ বনাই চাব ভাল পাব গোন্ধটো বহুত ভাল হয় আৰু টেষ্টটো বহুত বেছি আহে পায়সত এতিয়া দুপৰীয়া প্ৰসাদ দিছোঁ খাবৰ কাৰণে আজি ভাত বনোৱা নাই পায়স প্ৰসাদ এইদৰেই বনাইছোঁ সৰস্বতী পূজাৰ কাৰণে এয়া পনীৰ জামুন বনাই এটা বাতিত এয়া সজাই দিছোঁ খাবৰ কাৰণে এতিয়া পূজাৰ আপোনালোকে আজি ৰেচিপি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আজিসকলে মোৰ ভিডিঅ'বোৰ নতুনকৈ পাইছে আৰাধনা বৰা কিটচেনত ছাবস্ক্ৰাইব কৰা নাই নতুন ৰেচিপি ভিডিঅ'বোৰ পাবৰ কাৰণে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আজিলৈ আহোঁ নমস্কাৰ